এই মুহূৰ্তত জনাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। আজিৰ খেত্ৰী থানাৰ অন্তৰ্গত বৰাহুত দিনৰ ৮ বজাত এগৰাকী ২৩ বছৰীয়া বিবাহিতা মহিলাৰ মৃতদেহ উদ্ধাৰ। মৃতদেহটো দীপিকা ডেকা বুলি জানিব পৰা গৈছে স্বামী অমৰজ্যোতি বৰুৱা। স্বামীয়ে বহুত দিনৰ পৰাই দীপিকা ডেকাক মানসিক অত্যাচাৰ কৰাৰ লগতে এই হত্যাকাণ্ডৰ লগত জড়িত আছে বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। লগতে দীপিকা ডেকাৰ শৰীৰত আঘাতৰ চিহ্ন পোৱা গৈছে আৰু দীপিকা ডেকাৰ হত্যাকাৰীক উচিত শাস্তি দিয়াৰ বাবে পৰিয়ালৰ লোকে দাবী উত্থাপন কৰিছে। এই মুহূৰ্তত জনাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। আজিৰ খেত্ৰী থানাৰ অন্তৰ্গত বৰাহুত দিনৰ ৮ বজাত এগৰাকী ২৩ বছৰীয়া বিবাহিতা মহিলাৰ মৃতদেহ উদ্ধাৰ। স্বামীয়ে বহুত দিনৰ পৰাই দীপিকা ডেকাক মানসিক অত্যাচাৰ কৰাৰ লগতে এই হত্যাকাণ্ডৰ লগত জড়িত আছে বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। দীপিকা ডেকাৰ হত্যাকাৰীক উচিত শাস্তি দিয়াৰ বাবে পৰিয়ালৰ লোকে দাবী উত্থাপন কৰিছে। মানে যোৱাকালি ছোৱালীজনী মোৰ ভাগিনী ছোৱালীজনী মানে বজাৰ কৰিব গৈছিলে খেত্ৰী শুকুৰবৰীয়া বজাৰ। শুকুৰবৰীয়া বজাৰ মানে কৰি ঘূৰি আহোঁতে মানে এই দুৰ্ঘটনাটো ঘটিছে। ঘটনাটো মানে ঘটাৰ মেইন কাৰণ হ'ল এইটোৱে আৰু পাৰিবাৰিক কণ্ডল, জীয়েক ঘৈণীয়েকৰ মাজত কাজিয়া, পৰিয়ালৰ মাজত কাজিয়া, এইটোৱে লৈ মানে এই পৰিণতিটো হ'ল। তাৰমানে ছোৱালীজনীৰ নামটো কি? দীপিকা ৰয়। বয়স কিমান? বয়স ২৫ বছৰ। আৰু হাজবেণ্ডৰ নামটো? হাজবেণ্ডৰ নামটো অমৰজ্যোতি বৰুৱা। বয়সটো তাৰ ২৮ মান হ'ব নেকি, ২৮। কোনে হত্যা কৰিছে বুলি আপুনি অনুমান কৰিব? মোৰতো এতিয়া তেওঁলোকে ষ্টেটমেণ্ট দিলে তেওঁলোকে ক'ব পাৰিব, কাৰণ ন্যায়ালয় যেতিয়া তেওঁ আছে, ইমান সময় এজনী ঘৈণীয়েক মৰি গৈছে, এতিয়ালৈ ঘৰৰ ওচৰতে ইমান মানুহ জমা হৈ গৈছে, তেওঁ অহা নাই চাবৰ কাৰণে। নিশ্চয় সেইটোৱে, আৰু তেওঁ কিয় নাথাকিব। তেওঁ ছোৱালীজনী ল'ৰা ছোৱালী এজনী ৫ বছৰ হৈছে, ছোৱালী এগৰাকী আছে। তাই এতিয়াও গমেই পোৱা নাই, তাই এতিয়া ঘৰত আছে, তাই গমেই পোৱা নাই ক'ত কি হৈছে। বেলেগ মানুহ মৰিছে বুলিহে তাই গম পায়। তাৰমানে তাৰ মাক যে ঢুকাইছে এতিয়ালৈ নাজানে। তাৰমানে তাই এই কথাটো জনাৰ পিছত যে তাইক কেনেকৈ ৰখা যাব এইটো মানে ভগৱানে জানে। আৰু এতিয়া আপোনালোকে আৰক্ষীলৈ কি অনুৰোধ জনাব? আৰক্ষীলৈ অনুৰোধ জনাইছোঁ, ঘটনাটো তদন্ত কৰি দোষীক ধৰক, উচিত শাস্তি দিয়ক। সমাজত যাতে এনেকুৱা মানে কামবিলাক নহয়, মোৰ বুলিয়ে নহয় কাৰো ক্ষেত্ৰত যাতে এনেকৈ নহয়। মানুহে দুখ কৰে, মই আঙুলিটো নখটো দীঘল হ'লে নখটো কাটি পেলোৱা যায়, আঙুলিটো কাটি পেলোৱা নাযায়। কিন্তু মানুহ এজনক সংশোধন কৰিব পাৰি। বহুত ধৰণৰ মানে সমস্যা আছে, মানুহজনক মাৰি পেলোৱাৰ লগতেতো সমস্যা সমাধান হৈ যায়। গতিকে এনেকুৱা ঘটনা যাতে নহয়, তাৰমানে হত্যা নিচিনা ঘটনা, হত্যাকাণ্ডৰ নিচিনা ঘটনা হয়। জাগিৰোডৰ পৰা অজিত কুমাৰ বৰদলৈৰ ৰিপৰ্ট, বাৰ্তা 365।